এতিয়া আহিলো এয়া এখন সুবনশ্ৰী আৰু এই সুবনশ্ৰী পাৰতে আছে এইটো চাংঘৰ চাওক এৰী পলু হয় এইটো এৰী আৰু ইয়াৰ পৰাই এৰী সূতাটো উৎপাদন হয় আৰু এইখিনি এৰী পাত আৰু ইয়াত বনাম চিকেন এটা পৰম্পৰা এটা ট্ৰেডিশনেল ইয়াত এইটো চাইমত চেকি থকা হৈছে আৰু নমস্কাৰ মই ৰক্তগৌতম কাশ্যপ আৰু আপোনালোকক মোৰ এটা নতুন ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক ভালেই আছে ময়ো ভালে আছোঁ আৰু আজিৰ ব্লগটো এটা ইণ্টাৰেষ্টিং কিবা হ'বলৈ গৈ আছে আৰু সেইকাৰণে ব্লগটো আগলৈ আপোনালোকে চাই গৈ থাকক আৰু এতিয়া আহিলোঁ এয়া এখন সুবনশ্ৰী আৰু এই সুবনশ্ৰী পাৰতে আছে এইটো চাংঘৰ এই গোপালদাৰ ঘৰ তালৈ আহিছোঁ আমি আৰু আহকচোন ভিতৰলৈ যাওঁ কি আছে চাওঁ আৰু এতিয়া চাওকচোন ভিতৰত কি আছে আৰু এইখন আছে চৌকা এখন মাৰাম আৰু চৌকা ইয়াৰ ওপৰত এখন চাং আছে ইয়াত কিবা কিবি বস্তু শুকোৱা হয় জুইৰ তাপটো দিয়া হয় আৰু মই ভাবিছোঁ আজি ইয়াতে কিবা এটা ৰেচিপি বনাওঁ যাতে মানে পুৰা অথেণ্টিক লাগক ধুনীয়া লাগক আৰু এইফালে ইণ্টাৰেষ্টিং বস্তু এটা আছে এইটো চাওক এৰী পলু হয় এইটো এৰী আৰু ইয়াৰ পৰাই এৰী সূতাটো উৎপাদন হয় আৰু এইখিনি এৰী পাত এটি খাই আছে আৰু তলত দেখিব পাৰিছে পুৰা এখন চাং পুৰা ধুনীয়া এটা ভাইবছ আৰু ওচৰত নদী আছে আপোনালোক দেখুৱাম অলপ পিছত কেৰাহী গৰম হ'ল ইয়াতে তেল দি দিছোঁ মিঠাতেল আৰু ইয়াত বনাম চিকেন পকিলে এতিয়া মই কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে দি দিছোঁ অলপ পিঁয়াজ খানাটো খুব বেছি চিম্পল হ'ব একদম মছলা ইমান ইউজ নকৰোঁ আৰু অলপ পিঁয়াজ দি দিলোঁ পিঁয়াজখিনি অলপ গল্ডেন ব্ৰাউন হোৱালৈকে লৰাই লৈছোঁ মই ইয়াতে দি দিছোঁ চিকেনখিনি ইয়াত আধা কিলো চিকেন আছে আৰু আদা নহৰু দিম মই অলপ পিছত দিম এতিয়া চিকেনখিনি দি দিছোঁ আৰু অলপ ফ্ৰাই কৰি ল'ম 5 মিনিটছমান ইয়াতে মই এতিয়া দিছোঁ অলপ আদা নহৰু খুন্দি থোৱা অলপ আদা নহৰু দি দিলোঁ আজি ব্যৱহাৰ কৰিম ইয়াত কেঁচা হালধি আৰু ইয়াত দাদাই আনি দিছে অলপ হালধি আৰু ইয়াত খুন্দি দিছে আৰু এটা নতুন আপোনালোকে ৰেচিপি দেখা পাব আই হোপ ভাল পাই চাগে
এতিয়া মই ইয়াতে দি দিছোঁ কেইটুকুৰামান আলু দি দিলোঁ আলুটো খুন্দি আছো এতিয়া মই ইয়াত দিছোঁ অলপ এয়া কেঁচা হালধি দাদাই খুন্দি দিছে অলপ দি দিছোঁ আৰু দিম অলপ সোৱাদ অনুসৰি নিমখ এয়া অলপ নিমখ দি দিলোঁ আৰু দিম অলপ ধনিয়া পাউডাৰ অলপ অলপ দিছোঁ আৰু অলপ ৰেড চিলি পাউডাৰ আৰু অলপ ইয়াত আছে চিকেন মছলা আৰু আছে অলপ মিট মছলা বাছ মছলা মই ইমানেই ব্যৱহাৰ কৰিম আৰু আকৌ ভালদৰে মাংসখিনি ভাজি লওঁ ঠাণ্ডা পানী দি দিছোঁ যাতে মানে মাংসখিনি লাগি নধৰে জুইত বনাইছোঁ কাৰণ এটা আন্দাজ নাই আৰু এইটো হৈছে মিচিংসকলৰ এটা পৰম্পৰা এটা ট্ৰেডিশ্যনেল ইয়াত এইটো চাইমত চেকি থকা হৈছে আৰু এইটো ওপৰত দেখা পাইছোঁ এইটো এটা তাত এই যোনখিনি লাগে চাইমত বনাবলৈ তাত সেই বস্তুখিনি দিয়া হয় আৰু বস্তুটো চেকি চেকি তলত এনেকৈ দেখিছে আৰু এইটো তলত এনেদৰে পৰি থাকে আৰু এইটো তেওঁলোকে বনাই ঘৰতে বনায় আৰু আজি ইয়াৰ ৰেচিপি ৰেডি হৈ গ'ল আৰু আজি ইয়াত আছিল আহু চাউল আৰু চিকেন আৰু খাবলৈ খুব বেছি টেষ্টি হৈছিল
আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু মই এনেদৰে আগলৈও ভাল ভাল ভিডিঅ'ছ আনিবলৈ ট্ৰাই কৰিম আৰু আজিৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব